সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আন এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে চাকৰি বিচাৰি আছে বা যিসকল বন্ধু বান্ধৱীৰ ল'ৰা ছোৱালী চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ICMR ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ এনি ৰিজনৰ আণ্ডাৰত ডিব্ৰুগড়ত 11টা পোষ্ট ইতিমধ্যে খালী হৈছে। ক্লাৰ্কত, টেকনিচিয়ানত আৰু লেব এটেণ্ডেন্সত 11টামান পোষ্ট খালী হৈছে। লয়াৰ ডিভিজন ক্লাৰ্কত খালী হৈছে 3টা পোষ্ট, URৰ কাৰণে 2টা, OBCৰ কাৰণে 1টা, আৰু এইটোৰ কাৰণে 18 পৰা 27 বছৰ বয়সলৈকে হ'ব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন তেওঁলোকে 12 পাছ অৰ্থাৎ তাৰ সাময়িক এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব। আৰু লগতে তেওঁ টাইপিং স্পীড 35 ৱৰ্ড পাৰ মিনিট ইন ইংলিছ, আৰু হিন্দীত হ'ব লাগিব 30 ৱৰ্ড পাৰ মিনিট। গতিকে যিসকল বন্ধু বান্ধৱীয়ে এইখিনি স্পীড আছে তেওঁলোকে অনলাইন যোগে এপ্লিকেশ্যন কৰিব। আৰু আপাৰ ডিভিজন ক্লাৰ্কত আছে 1টা পোষ্ট URৰ কাৰণে। গতিকে এইটোতো 18 পৰা 27 বছৰৰ ভিতৰত বয়স হ'ব লাগিব, আৰু এইটো পাবলৈ হ'লে ডিগ্ৰী পাছ হ'ব লাগিব। আৰু টাইপিং স্পীড আগৰ নিচিনাই 35টা ৱৰ্ড ইংলিছত আৰু 30টা ৱৰ্ড হিন্দীত টাইপিং কৰা হ'ব লাগিব। টেকনিচিয়ানত আছে 4টা পোষ্ট, OBCৰ কাৰণে 3টা, SCৰ কাৰণে 1টা। এইটোতো আছে 18 পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব বয়স। গতিকে যিসকল বন্ধু বান্ধৱীয়ে 12 অৰ ইণ্টাৰমিডিয়েট পাছ ইন ছায়েন্স ছাবজেক্ট 55 মাৰ্ক তেওঁলোকেহে এইটোত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগতে কি থাকিব লাগিব, এটলিষ্ট 1 ইয়াৰ ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজিত 1 বছৰৰ যোগ্যতা থাকিব লাগিব। লেব এটেণ্ডেণ্টৰ কাৰণে আছে 3টা পোষ্ট, OBCৰ কাৰণে 1টা, URৰ কাৰণে 2টা। গতিকে যিসকল বন্ধু বান্ধৱীৰ বয়স 18 পৰা 25 বছৰ তেওঁলোকেহে অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব। আৰু তেওঁলোকে এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব 10 পাছ উইথ 50% মাৰ্ক থাকিব লাগিব। গতিকে যিসকল বন্ধু বান্ধৱীয়ে এই ধৰণৰ অভিজ্ঞতা আছে তেওঁলোকে অনলাইন যোগে এপ্লিকেশ্যন কৰাৰ সক্ষমতা পাব। আৰু এজটো OBCৰ কাৰণে 3 বছৰ ৰেহাই দিয়া হ'ব, SCৰ কাৰণে 5 বছৰ ৰেহাই দিয়া হ'ব। আৰু এইটোৰ কাৰণে এক্সামিনেশ্যন অৰ্থাৎ এপ্লিকেশ্যন ফিজ অলপ দিব লাগিব। UR আৰু OBCৰ কাৰণে 2000 টকা, SC আৰু ওমেনৰ কাৰণে 1600 টকা। গতিকে যিসকল বন্ধু বান্ধৱীয়ে অনলাইন যোগে এপ্লিকেশ্যন কৰিব খুজি আছে তেওঁলোকে 14 আগষ্ট 2025 তাৰিখৰ ভিতৰত অনলাইন যোগে এপ্লিকেশ্যন কৰি শেষ কৰিব লাগিব। গতিকে মই ভিডিঅ' ডিছক্ৰিপশ্যনত অনলাইন কৰাৰ লিংকটো আৰু এডভাৰটাইজমেণ্ট লিংকটো দি দিম, আপোনালোকে চাই ল'ব। আৰু মোৰ ভিডিঅ'টো যোনে নতুনকৈ ভিজিট কৰি আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু একবাৰ লাইক আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।